ওৱাই মানুহজনী অথনি ফোন কৰোঁতে ক'লে বোলে তাই পামেহি বোলে। ক'ত এতিয়ালৈকেচোন তাই একো খবৰে নাই। বাই পালোহি। এই মাজতে অকণ বজাৰ কৰিবলৈ সোমালোঁ আকৌ। এই বিয়া ঘৰলৈ আহিছোঁ, খালী হাতে আহিম নি আৰু? সেই যেতিয়া এইবোৰ মিঠাই চিঠাই দেৰি হৈ গ'ল আকৌ। হ'ব দে, মই অথনিৰ পৰা তোলৈকে বাট চাই আছিলোঁ আকৌ। ব'ল এতিয়া ভৰি হাতকেইটা ধুই পেলাই সেই চাহ তাহ অকণ খাই লগে। চাহ খামচোন, ৰ হেৰি কি বজাৰলৈ পিছে কেতিয়া যাবি? আহি পাইছোঁহে, প্ৰথমতে চাহ তাহ খাই অকণ জিৰণি ল'লোচোন, তাৰপিছতে যাম আৰু লাহেকৈ। এতিয়া কিবা জিৰণি ল'বলৈ সময় আছে নি? জীয়েৰৰ বিয়ালৈ এমাহ দিন নাই। হ'ব ব'ল এতিয়া চাহটো খাই লগে। তই যা চাহ কৰগে, মই পটককৈ পিংকি ৰুমৰ পাওঁগৈ। আৰু সেই ভিন্দু আৰু ৰকি নাই নেকি? এই ভিন্দু আৰু সেই ৰকি গৈছে সেই ফাৰ্নিচাৰৰ দোকানলৈ এই কথাখিনি পাতিবলৈ, ফাৰ্নিচাৰখিনিৰ কাৰণে। ঠিক আছে বাৰু, তই চাহ কৰগে যা। সেই আমাৰ এখেতেও অহা কথা আছিলে গম পাওঁ নে, ভিন্দুক কামত অলপ সহায় কৰিবলৈ, কিন্তু এই সময় নিমিলিলে আকৌ। তাই আহিম বুলি কৈছে বাৰু পৰহিলে মানে এপাক। ভালেই হ'ব তেন্তে দেখি আহিলে ভিন্দুৰ অকণ সহায় হ'ব বাৰু। তই এতিয়া পিংকি ৰুমৰ পৰা আগে যা, মই চাহ কৰোঁগৈ। বিয়ালৈকে স্কিনখন ভালকৈ কেয়াৰ কৰিব লাগিব, নহ'লে গুটি চুটি থ'লে হ'ল আৰু বিয়াত লাগিব আৰু দেখিবলৈ চানি বুটনিৰ নিচিনা। পিংকি কি কৰিছ আইনা মুখাক ৰখি বিয়ালৈ বেছি দিন নাই আৰু। মাহী তুমি কেতিয়া পালাহি আকৌ? মই চোন গমেই নাপাওঁ। এই মাত্ৰ পাইছোঁহি বাহিৰতে সেই মাৰ লগত কথা পাতি তোৰ ৰুমলৈকে আহিছোঁ চিধাই। মাহী ভালে হ'ল তুমি আহিলা পাই। তুমি কিন্তু একদম বিয়ালৈকে থাকিব লাগিব দেই এতিয়া পাই। থাকিম বাৰু। আৰু মহা আৰু মাইনা কেতিয়া আহিব? আহিব ৰ। সেই মহাই চাগে পৰহিলে মানে এপাক আহিব, তাৰপিছতে সেই মাইনাক লৈ একেবাৰে বিয়াৰ দুদিনৰ আগতে আহিব। এই মাইনা আকৌ অনলাইন ক্লাছ হৈ থাকে নহয়, তাইকে লৈ আহিলে মানে হৈছে আৰু ইয়াত যে তাই ভালকৈ ক্লাছ কৰিব, সেইটো কাৰণে ঘৰতে থৈ আহিছোঁ। ঠিক আছে মাহী, হ'ব বাৰু দিয়া। তুমি এতিয়া সেই চাহ তাহ খালা জানো? নাই সেই মায়ে বনাবলৈ গৈছে, এই খাওঁগৈ আৰু ভৰি হাতকেইটা ধুই আহোঁগৈ। ঠিক আছে যোৱা মাহী। প্ৰথমতে কাপোৰ দোকানলৈকে যাওঁ নে কি ক'মনো? ব'ল এই কাপোৰৰ বজাৰখিনিকে প্ৰথমতে কৰি লওঁগৈ। কাপোৰবোৰ ইয়াতে বৰ ধুনীয়া লাগিছে। এই পাটৰ কাপোৰযোৰ বৰ মৰম লগা। ইয়াৰ পৰাই লৈ লওঁ নে কি ক'ব? পাই কাপোৰ বৰ মৰম লগা। সেই গোটেইখিনি কাপোৰ ইয়াৰ পৰাই লৈ লওঁ পিছত, তেতিয়া অকণ কম দামতে দিব, বহুত বস্তু লৈছোঁ বুলি। ঠিকেই কৈছ। ভাগৰ লাগি গ'লগৈ দেই মনো। এই তথাপিতো বাৰু এটা চিন্তা গ'ল, কাপোৰৰ বজাৰখিনি হ'লগৈ যেন তেন। হয় পাই দেই, কাপোৰৰ টেনশ্যনটো গ'ল বাৰু, বজাৰখিনি হ'লগৈ। এতিয়া এইখিনি তথাপি এবাৰ খুলি মেলি চাই লওঁ, কিজানি কিবা থাকি গৈছে আকৌ। পাই ভালকৈ চাই ল'ব লাগিব ৰ। কোনোবা আহিছে যেন পাওঁ, মই চাই আহোঁগৈচোন ৰ, কোন আহিছে বাহিৰত। যা। বিয়া ঘৰত কোনো নাহে নি? হয় খবৰ এটা ল'বলৈ আহিছোঁ আকৌ, কোনো নাহে যেন পাওঁ বিয়া ঘৰত বুজিছ। মালিনী আৰু চম্পা দেখোন, বচোন বহ। বহিম বাৰু ৰ'ব। সেই বিয়া ঘৰ খবৰ এটা কৰিবলৈ আহিছোঁ আকৌ। মই বোলো বজাৰ সমাৰ হ'লেই নে কি নে, আমাক একো খবৰ এটাও ভালকৈ দিয়া নাই। আমি এতিয়া নিজে খবৰ কৰিবলৈ আহিছোঁ। সঁচাকৈ পাই নবৈ আমাকতো এই খবৰ এটা দিব পাৰে, কমচে কম ঘৰলৈ গৈ পিনে সেই বজাৰ সমাৰ কৰাত সহায় কৰিবলৈ অকণ মাতি দিব পাৰে। নহয় এইকেইজনী খবৰচোন পাইছে তহঁতি হেৰিকে, আৰু কেলৈ পুলিচে কৈ থকা নাই জানো বিয়া ঘৰত বেছি মানুহ সমাগম নকৰিবলৈ, সেইটো কাৰণে বেছি মানুহ খবৰ দিয়া হোৱাই নাই। হ'লেও ওচৰৰ বুলি খবৰ এটা দিব পাৰে পাই, আমি নিজে আহিছোঁ বুলি এতিয়া খবৰ দিম বুলি ভাবিছিলোঁ। তহঁতৰ দুজনী ঘৰলৈ মই যাম বুলি ভাবিছিলোঁ কালি, মানে ভালে কৰিলি দেই আহিলি। হ'ব বাৰু, এতিয়া কি বজাৰ কৰিলে দেখাওক। সেই আপোনালোকে এই মনুক অহা দেখিছিলোঁ, দুজনী বজাৰলৈ গৈছিলে, তাকে বোলে আমি খবৰ এটা কৰি আহোঁগৈ আৰু কি বস্তু আনিলে চাই আহোঁগৈ। দেখাম কাপোৰবিলাক দেখাম, তহঁতি বহচোন। ইয়াত বহিবলৈ নাই আৰু, ডাইৰেক্ট ভিতৰলৈকে যাওঁগৈ, বস্তুবিলাককে চাওঁগৈ ডাইৰেক্ট। ব'লক ব'ল ভিতৰলৈকে ব'লা। তেন্তে দেখিছেনে বন্ধুসকল, বাৰু আমাৰ ঘৰত এই বিয়াৰ যুজা চলিছে আৰু লাহে ধীৰে। এমাহো নাই নহয় বিয়ালৈ। আপোনাৰ কিন্তু সকলো বিয়ালৈ আহিব লাগিব দেই। তেন্তে মই আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। আৰু যদিহে সঁচাকৈ ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি চাইডত থকা ঘণ্টিটো বজাই অল কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।